মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুৱাৰ কাম বনবোৰ আজৰি হওঁতে দেৰিয়ে হৈছে আৰু সকলোকে খুৱাই বুৱাই আজৰি হৈ এতিয়া 11টা বাজিছে। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি এফালে যাম, আমাৰ পৰিয়ালটো ক'ত যাম ৰেডি হৈ লওঁ, তাৰপৰা এতিয়া আহি আছোঁ আৰু আমাৰ দুচকীয়া প্লেনখনত। কণমানি ভতিজা এটিৰ অন্নপ্ৰাশন আছে, তালৈকে বুলি আহিছোঁ। এইকেইদিন বতৰটো বেয়া, বতাহ ধুমুহা হৈ থকাৰ কাৰণে কাৰেণ্টৰ প্ৰব্লেম, ফোনত বেটেৰী ডাউন হৈ আছে। তথাপিও যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ঘৰৰ পৰা ওলাই আহোঁতে যিহেতু অকণমান দেৰিয়ে হ'ল, ইয়াত প্ৰায় নিয়ম নীতিবোৰ শেষেই হ'ল। এতিয়া পূৰা নাচ গান ফূৰ্তি চলি আছে। কণমানিটো দেখুওৱা হোৱাই নাছিল নহয়, এয়া আমাৰ কণমানি ভতিজা আইতাকৰ পিছত। এয়া আৰু এটি কণমানি ভতিজা, মই নতুনকৈ বৰমা হৈছোঁ। এতিয়া আহি আছোঁ ঘৰলৈ। বহুত দিনৰ মূৰত এনেকৈ অকণমান ফুৰিবলৈ ওলাই গ'লোঁ, বহুত ভাল লাগিলে। এয়া আমাৰ বৰহোলা অঞ্চলৰ চাহ বাগিচা, চাওকচোন কিমান ধুনীয়া পৰিৱেশ। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। চাৰিওফালে সেউজীয়াই সেউজীয়া। নতুন বছৰটোক আদৰিবলৈ প্ৰকৃতিয়েও নসাজ পিন্ধিছে। ঘৰ আহি পাওঁতে প্ৰায় আন্ধাৰেই হ'ল। এতিয়া অলপ ফ্ৰেছ হৈ ৰান্ধনি ঘৰত সোমাইছোঁহি ৰাতিৰ সাজৰ যোগাৰ কৰিবৰ কাৰণে। মই আজি বনাবলৈ লৈছোঁ মাছৰ টেঙা, মধুসোলেং টেঙা আৰু মাছ, আৰু এয়া ডিম বইল কৰি থৈছোঁ বেলেগ এটা ৰেচিপিৰ কাৰণে। মাছৰ টেঙাৰ ৰেচিপিটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া তেল গৰম হৈ গৈছে, মই ইয়াতে এতিয়া মাছ কেইপিচ ফ্ৰাই কৰি ল'ম অকণমান। এয়া মাছ ফ্ৰাই হৈ গৈছে, এতিয়া কাঢ়ি ল'ম। আজি ঘৰত মানুহ আমি 3জনেই, সেইকাৰণে 3 পিচ মাছ বনাইছোঁ। মা দেউতাহঁত নাই, ঘৰত ফুৰিবলৈ গ'ল। এতিয়া একেখিনি তেলতে মই পিঁয়াজ দি দিম টেঙা বনাবৰ কাৰণে। পিঁয়াজখিনি ৰঙা পৰি গৈছে অলপ, এতিয়া ইয়াত মই দি দিম আদা নহৰু বটাখিনি। অকণমান আদা নহৰুখিনি সিজাৰ পাছত ইয়াত মই দি দিম আলু, বইল কৰিছোঁ দিয়া আলু।
কেইবিধমান। মই আলুকেইডোখৰ ভাঙি দিছোঁ অলপ ডাঙৰ হৈ থকাৰ কাৰণে। আপোনালোকে যেনেকৈ ইচ্ছা কৰে তেনেদৰে বনাব পাৰে। হালধিৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ, দেখুৱাবলৈ নহ'ল যিহেতু টেঙা আছে, গতিকে টেঙা দিলে হালধিটো ৰংটো কমি যায় কাৰণে অলপ বেছিকৈ হালধি ব্যৱহাৰ কৰিছোঁ। এতিয়া আলুকেইডোখৰ অকণমান ফ্ৰাই হোৱালৈ ৰাখি দিম। এতিয়া আলুত তেল সোমাই গৈছে, ইয়াতে মই দি দিম এতিয়া মধুৰিআম টেঙাখিনি। আপোনালোকে এবাৰ খাই চাবচোন, এনেদৰে বনাই বহুত ভাল লাগে। এতিয়া অকণমান দেৰি ঢাকন দি থৈ দিম, শাকখিনি গলি যাব তেতিয়া। এতিয়া শাক সিজি গৈছে, মই ইয়াতে দি দিম আগতে বইল কৰি থোৱা দালি। আপোনালোকে ইচ্ছা কৰিলে দালি নিদিয়াকৈও বনাব পাৰে, তেনেদৰেও বহুত টেষ্টি হয় খাবলৈ। যিহেতু আগতে বইল কৰি থোৱাই হয়, দালি আলু সকলোবোৰ সিজিয়ে আছে। এতিয়া মই ইয়াত লগে লগে মাছ কেইপিচো দি দিম, যাতে মাছৰ ৰসটো অকণমান জোলখিনিৰ লগত মিহলি হয়, তেতিয়া খাবলৈ বহুত ভাল হ'ব। এতিয়া আৰু অকণমান পানী দি দিম, পানী মানে গৰম পানী দিব, তেতিয়া ভাল হয়। এয়া ধুনীয়াকৈ উতলিলে মাছৰ টেঙা হৈ গৈছে। এবাৰ ট্ৰাই কৰি চাব দেই, কেনে পালে মোক জনাবলৈ নাপাহৰিব। মই বিশেষ মছলা ব্যৱহাৰ কৰা নাই, অকল আদা নহৰুৱে দিছোঁ। আপোনালোকে খাব বিচাৰিলে মছলা দিও খাব পাৰে, মই মছলা বেছি ব্যৱহাৰ নকৰোঁৱে ঘৰত। এয়া ডিম আলু বিলাহীৰ দম ৰেডি হৈ গ'ল। ইফালে মাছৰ টেঙাও ৰেডি। এতিয়া ভাত বাঢ়ি লওঁ। ভিউৱাৰ্ছ, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে। সকলো ভালে থাকক, চাই থাকিব বিদ্যাছ ড্ৰিম ৱৰ্ল্ড।